Hello guys, welcome back to my channel. So আজি আইছো মই বৰ্তমান উটিপুৰ মেলা চাবৰ কাৰণে। সো আপোনালোকক দেখাম বুলো উটিপুৰ মেলাটো কেনেকুৱা হয়, কি হয়, মাছ মাৰা হয় আৰু বিভিন্ন ধৰণৰ কুকুৰা জুচ কিবা কিবি ঢেৰ আছে। সো আপোনালোকক দেখা যাম বাৰু, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এতিয়া মই বৰ্তমান আহিছো আৰু এতিয়া বেছি দূৰ নাই আৰু খুব বেছি 7-8 কিলোমিটাৰমান আছে, তো গৈ পাম আৰু। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে বিচাৰিছোঁ, যিমান পাৰোঁ দেখাম বাৰু, কি কি আছে কি কি নাই। সো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি মোৰ ঘৰৰ পৰা আশা কৰিলোঁ। যাব লাগিব এফালেদি, মই আহিছোঁ বিশেষকৈ বাইকত, তো ইফালে ৰখাই দিছোঁ বাইকটো আৰু যাব লাগিব ইফালে। তো গাইজ ভিডিঅ'টো লাষ্টলৈকে চাব। প্ৰত্যেক বছৰে 2-এটাকৈ পাওঁ, এই বছৰ তথাপি 2টা পালোঁ আৰু দেই। আজি বিহু বিলৰ ৰজাৰ বিহু বিলৰ শুভেচ্ছা থাকিল আৰু দেই। নোহোৱাকেইটা বহুতে পাইছে আৰু নোহোৱাকেইটা বহুতে পোৱা নাই। এইফালে কুমাৰ কোমল না বৰালি মাছ পাই গ'লি না? এই বহুত ধৰণৰ বৰালি মাছ পাইছে বুঢ়াকেইটা। আৰু এইফালে চা বা আপোনাৰ এনে আপোনাৰে 1 কেজি হ'ব ন? 1 কেজি মান হ'ব। মাছ মাৰা হৈ গ'ল আৰু ইফালে এতিয়া আমাৰ ইফালে চলি আছে বৰ্তমান কুকুৰা যুঁজ, তো দেখাম। আৰু এতিয়া ইয়াত কুকুৰা যুঁজ চলি আছে আৰু ইয়াত এতিয়া কুকুৰা যুঁজ চলি আছে, বহুত ভিৰ মানুহ চাওক। সো ফাইনেলি গাইজ ভিডিঅ'টো ইমানে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।